নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আহকচোন আজি এটা অসমীয়া থলুৱা খাদ্য বনাবলৈ চেষ্টা এটা কৰোঁ। গতিকে তাৰ বাবে লৈছোঁ কণ বিলাহী, কচু। কণ বিলাহীকেইটা চাওকচোন ইমান যে ধুনীয়া লাগিছে, ঘৰৰে হয়। গোটেইখিনি মই ছিঙি লৈ আহিছোঁ আৰু এইখিনি মই এতিয়া কচুৰ লগত বনাম আৰু বনাই আপোনালোককো দেখাব চেষ্টা কৰিম। গতিকে ইয়াত লৈছোঁ মই এখন কলপাত। কলপাতখন মই লৈছোঁ জুই ঠেকি, কম জুইত ফাটি নাযাবৰ কাৰণে। আৰু এয়া লৈছোঁ গৰম পানীত তিয়াই থৈ দিয়া কচুৰ আগ। আৰু এয়া হৈছে আদা, নহৰু আৰু কেঁচা জ্বলা মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া দিছোঁ মই কলপাতত কচুখিনি মুঠি মাৰি, তাৰপিছত মই কণ বিলাহী এটা এটাকৈ ধুনীয়াকৈ এইখিনি সজাই ল'ম। কচুৰ ওপৰত গোটেইকেইটা কণ বিলাহী দিম। আজি মই কণ বিলাহী অকণমান বেছিকৈ দিম, ঘৰৰ হয় কাৰণে। পকা পকা কণ বিলাহী ইমান যে ধুনীয়া দেখিবৰ কাৰণে, সোৱাদো বহুত হয় ইয়াৰ। আৰু এনেকুৱা ধৰণৰ ৰেচিপি আপোনালোকে বনাইনে বাৰু? খুব কম সময়তে হয় আৰু সামগ্ৰীও বহুত বেছি নালাগে। ঘৰত থকা এই আদা, নহৰু, কেঁচা জ্বলা, বিলাহী এইখিনি বস্তু দিয়ে হৈ যায়। যদি বনোৱা নাই কেতিয়াবা বনাবলৈ চেষ্টা কৰিবচোন এনেকুৱা দিনত, যিহেতু আপোনালোকে ফ্ৰীয়ে আছে, লকডাউন চলি আছে। গতিকে বনাবলৈ নাপাহৰিব মোক। চাওকচোন কিমান ধুনীয়া লগা হৈছে কণ বিলাহীবোৰ দেখিবৰ কাৰণে। আৰু এনেধৰণে মই কণ বিলাহীবোৰ এনেকৈ সজাই লৈছোঁ, ওপৰত দি লৈছোঁ কচুৰ লগত। আৰু ওপৰত দিম এয়া আদা, নহৰু, কেঁচা জ্বলা একেলগে খুন্দি লোৱা গোটেইখিনি। এয়া মই দি দিছোঁ ওপৰত। গোটেইখিনি একেলগে দি লৈছোঁ আৰু মিলাব নালাগে এইখিনি। ইয়াৰ পিছত ইয়াতে দিম মই তেল আৰু নিমখ। তেল আৰু নিমখটো পিছতো দিব পাৰে, কিন্তু এতিয়া দিলে বেছি ভাল লাগে, ধুনীয়া এটা গোন্ধ উঠে। এয়া মই দিলোঁ মিঠাতেল আৰু ইয়াতে দিম পৰিমাণ হিচাপে নিমখ। এয়া নিমখ ছটিয়াই দিছোঁ মই ওপৰৰ পৰা। আৰু এইখিনি হৈ গ'ল, একেবাৰে চিম্পুল দেখিলেনে? একো আৰু দিবলগীয়া নহ'লেই। গতিকে এনেধৰণে ট্ৰাই কৰি চাবচোন আপোনালোকেও, কিমান যে ভাল লাগে। এতিয়া এই কলপাতটো এটা আৰু কেইটামান ৰৈছিলে, মই আৰু কেইটামান দি দিলোঁ। তাৰপিছতে এনেধৰণে মেৰিয়াই ল'লোঁ মই। এটা টোপোলা বনাব লাগিব, এইখিনি সৰু কোমলীয়া ৰছীৰে বান্ধিব লাগিব। তাৰপিছতে কলপাত অলপ বেছিকৈ দিব লাগিব, যাতে বস্তুবোৰ ওলাই নপৰে তলৰ পৰা ছাইডৰ পৰা। এনেধৰণে বান্ধিব লাগিব। এইখিনি মই বান্ধি ৰেডি কৰি আছিলোঁ। তাৰপিছত এতিয়া দিম এটা মই পুৰণা কেৰাহীত ঢাকন লগাই এইখিনি মিডিয়াম ফ্লেমত হ'বৰ কাৰণে, হাই ফ্লেমত নিদিওঁ, তৈ যাবও পাৰে। সেইকাৰণে মই এইখিনি মিডিয়াম ফ্লেমত ৰাখিম আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টা মূৰত চাওকচোন গোটেইখিনি কিমান ধুনীয়াকৈ ওলাইছে। গোটেইখিনিয়ে বইল হৈ গৈছে, পুৰা গৈছে। গতিকে ইয়াতে দিছোঁ মই পিঁয়াজ ওলাই আনি, আৰু এয়া চাওক গোটেইখিনি লৈছোঁ। আৰু এইখিনি মই এতিয়া পিটিকা বনাম। আৰু নতুনকৈ মই কোনো ধৰণৰ মিঠাতেল বা নিমখৰ ব্যৱহাৰ নকৰোঁ, যিহেতু কৰিয়ে লৈছিলোঁ আগতে। গতিকে এইখিনি পিটিকা কৰি লৈছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। স্বাস্থ্যৰ কাৰণেও খুবেই ভাল এনেকুৱা খাদ্যবোৰ। আৰু এনেধৰণে ট্ৰাই কৰি চাব আপোনালোকে। হৈ গ'ল মোৰ পিটিকা। এতিয়া ওপৰত দিছোঁ অলপমান নেমু চেপি। নেমুকণ চেপি দিয়াৰ পিছত কি ধুনীয়া সোৱাদ উঠিছে। এয়া হৈ গ'ল আমাৰ ৰেডি খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে চাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহিছোঁ।